আখিলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসম হেল্ল' গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ ফাইনেলি আহিলোঁ আমি গ্ৰাছলেণ্ড আৰু খুব ধুনীয়া এটা প্লেচ হয় আপোনালোকে যদি আহিম বুলি ভাবি আছে কাৰোবাৰ যদি বহুত টেনশ্যন বা কোনোবাই যদি ডিপ্ৰেশ্যনত ভুগি আছে কাৰোবাৰ যদি ব্ৰেকআপ হৈছে তো এনেকুৱা জেগাত আহি কেনে আপোনালোকে চকু ল'ব পাৰে তো আমি আহিলোঁ আৰু জেগাখিনি চালোঁ খুব ধুনীয়াকৈ আৰু এই কি কয় পিকনিকৰ সম্পৰ্কে বাৰু মানুহ চানুহ ইমান নাই লাহে লাহে মানুহবিলাকো আহিব জেগাখিনিও এণ্টাৰ্ড হ'ব তো আমি খাবৰ কাৰণে কিবা কিবি আনিছোঁ আপোনালোকক দেখাই আছোঁ অলপ পিছত এতিয়া আমাৰ বস্তুখিনি ওলাই আছে এয়া কি কি আনিছোঁ আপোনালোকক দেখাই আছোঁ বাৰু বস্তুখিনি খাই লওঁ ভোক লাগিছে কিবা কিবি জাষ্ট অলপ ইফালে আছে আপোনাৰ আমুল বাদাম আৰু কি আনিছোঁ আনিছে এইটো পানী বটল মিঠাই আনিছোঁ আৰু চামোচা আছে তো আপোনালোকক এবাৰ দেখাই দি আছোঁ মই ভিডিঅ'টো ইমানখিনিয়ে আছিলে যিহেতু মই বহুত দিন হ'ল ভিডিঅ' আপলোড কৰিব পৰা নাই আৰু আগলৈকে খুব ভাল প্লেনিং এটা কৰি আছোঁ খুব ভালকৈ চলাই লৈ যাম বুলি ভাবিছোঁ তো ভাল এটা শ্বৰ্ট মুভি আহিব আপোনালোকে চাব পাৰিব আৰু বহুত দিন হ'লতো চ' ভিডিঅ' দিব পৰা নাই তাৰ কাৰণে ভাবিলোঁ জাষ্ট সৰু মিনি ভ্লগ হিচাপে দি আছোঁ তো এইখিনিয়ে আছিলে